শিৱা কি লিখে এই দুটা পোৱালীয়ে মন্দিৰৰ ভিতৰত সোমাই দান বাকচৰ পইচাটো চুৰ কৰে। প্ৰায় সময় 5টা বাজিছে, গধূলি টাইম হৈছে। শিৱা মালিকৰ ঘৰ ক'ত? শিৱা ঘৰ ক'ত আছে? শিৱা মালি পথাৰ ঘৰ। आगे पीछे देखा ना है सिपाही देखाई थৈ গ'ল তোক স্কুল ড্ৰেছটো কোনে দিলে? এই আনিছিলে কি এদিন আমাক আনিছিলে দেখা না দেখাই পেলাই গুচি কি ক'লে তাতে যাবি আৰু পইচা ক'ত আছে কেনে গম পালি সৰু আছে সাইড দিলে কি বাদ দে না ভাই সুধি আছো খুলিব পাৰিলি নাই বাপা আৰু এতিয়া তো আহিনি দেখাই খাতৰা শুনি আজি যা বুলি ক'লে আকৌ চুৰ হৈছিলে নি? কেনেকুৱা ডাঙি ওলালে তো দিদিয়া এইটো ন আমি ন 4-5টাই উঠাব নোৱাৰি ধতি দুটা কেনেকৈ উঠাব দাঙিব দেচোন এতিয়া তিনজন গৈ দাঙিব পৰা নাই এটা দাঙিব দে আনজন দাঙিব দে এতিয়া আনিলে দাঙিবি ইয়াত হা দাঙি আনিবি তো এতিয়া পাৰিবি আনজন এই লোহাৰ বাপেৰ নাম মাৰ নামটো হুত আকৌ কি হয় এইফালে চাব পাৰে পুলিচ আহিলে দুটা পোৱালীক লৈ যাব এতিয়া থানাত।